আজি বস্তু এটা আহিছে আকৌ নতুন বস্তু এটা মই অৰ্ডাৰ দিলোঁ এটো হৈছে ভিতৰত কি মই নকওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াত কি আছে আপোনালোকে গম পাব ফ্লিপকাৰ্টৰ পৰা এপ্লাই কৰা হৈছিলে বস্তুটো কি হ'ল নখুলে দেখোন কেনেকৈ খুলে ৰে বস্তুটো ইমান টান নেকি ৰে কি হ'ব ৰে কি হ'ব এনেকৈ খুলিম বস্তুটো কেনেকৈ খুলিম খোল খাই গ'ল যোগে এতিয়াতো এইটো বস্তুটো হৈছে এইটো মজা হেডফোন যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব তেন্তে এতিয়া আকৌ নেক্সট চাই থাকক ভিডিঅ'টো এতিয়া মই মোবাইলত কানেক্ট কৰি চাওঁ এইটো কি কিন্তু কণ্ডিশ্যন এটা প্ৰব্লেম পাইছোঁ ফ্লিপকাৰ্টত এপ্লাই কৰা এতিয়া বাকী যিমানবোৰ বস্তু এপ্লাই কৰিছিলোঁ সেইবোৰ ঠিকে আছিলে কিন্তু এইবোৰত অলপ এইবোৰ ধূলি কিবা কিবি বহুত হেৰি আছে কিবা পেকিং কৰোঁতে ধূলি সোমোৱা নেকি সেনেকুৱা লাগিছে আৰু ইয়াত মাটি লাগি আছে এইডোখৰত ইয়াত মাটি লাগি আছে মানে এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল মই যিটো ব্লুটুথ হেডফোন অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰ দিয়াৰ পিছত বস্তুটো এতিয়া পালেহি তাত মানে প্ৰথমতে খুলি পিনে চাইছিলোঁ ভালে আছে সেনেকুৱা লাগিছিলে কিন্তু খুলি লৈ যেতিয়া ছুইচটো অন কৰিছোঁ মানে পাৱাৰ বটনটো অন কৰিছোঁ লাইটো নজ্বলে একো নহয় তাৰপিছত ভাবিলোঁ এইটো কোনোবা ইউজ কৰা ছেকেণ্ড হেণ্ড নেকি সেনেকুৱা দিছে নেকি সেনেকুৱা লাগিছে কিন্তু যেতিয়া চাৰ্জ দিলোঁ চাৰ্জ দিয়াৰ পিছত চাৰ্জ হৈছে চাৰ্জটো হৈ গ'ল ঠিকে আছে কিন্তু য'ত চাৰ্জ সুমিয়াবলৈ দিয়ে চাৰ্জ কৰিবলৈ কাৰণে সেইডোখৰতে মামৰ ধৰা আৰু ক'ৰবাত বোকা লগা আছিলে আৰু যিটো কাণত লগাই পিনে শুনিব পাৰি সেইকেইটাতেই একদম ধূলি বালি কিবা কিবি লাগি আছে কি এনেকৈ পেকিং কৰি দিলে ফ্লিপকাৰ্টে একো বুজি নাপালোঁ কথাটো মোৰ দিমাগ গৰম হৈ গ'ল 255 টকা দি কিনিছোঁ কিন্তু ফ্লিপকাৰ্টত ভালকৈ পেকিং কৰি দিব বুলি আশা কৰিছিলোঁ কিন্তু নাই কৰা তাকেই এতিয়া আপোনালোকে যদি এনেকৈ পায় কি কৰিব মইতো ৰিটাৰ্ণ কৰি দিম বুলি ভাবিছিলোঁ কিন্তু বস্তুটো অৱশ্যে ভালেই পাইছোঁ সেইটো কাৰণে নকৰিলোঁ 255 টকাত বাকী হাই কোৱালিটিৰ ল'বলৈ গ'লে মানে 300 টকাতকৈ ওপৰত হয় যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো ক্লিক কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকে যদি এনেকৈ লয় তেন্তে ভিডিঅ' কৰি ল'ব কিয়নো আজিকালি প্ৰুফ বহুত দৰকাৰী সেইবাবে